হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল আৰু আপোনালোকে চাই আছে সুৰজ এণ্টাৰটেইনমেণ্ট আৰু এতিয়া আমি পাইছোঁ শিমলুগুৰি আৰু আমি পাইছোঁ শিমলুগুৰি ষ্টেচন এতিয়া তাৰ পৰা সিপাৰে গৈ আমি ৰাসলৈ বুলি গৈ আছোঁ তো আপোনালোকক দেখাইছোঁ সমগ্ৰ ভিডিঅ' চাবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে আগতে আমি ৰাস উপভোগ কৰোঁ যদি পারা লাই তাক মোর অল্প আপত্তি তোমার মুখের সারে কেবল তোমার মুখের সারে মুক্তি দিব পারো একটি ফাঁসে প্রজা আমি মাথু আশ্রিত তোমার দূর পৰা হয় পৰা প্ৰচণ্ড পদতে কাঢ়িব পৰা যিবা আছে সকলো আমাৰ তথাপিও বহু নাৰাজন মিছাময় নপুৰ কদাপি ক'ত আছ হাতী কৰি ভাগ্যমণি নাইবকি পলন্তীয় প্ৰতিজ্ঞাময় পালিৰ ৰাজন দেবী প্ৰতিষ্ঠিতময় পড়া গই দুজনে সেই রাজ্যে সিংহীন নেই সন্তান প্রস্তুত ওরা দৈনী চোখে অকণমান গিন্দুমৰ ভিতৰত আহিলোঁ নন্দ দাইখিনি বেছিকৈ তাক পাল নেকি অঁ আচ্ছা সেইটো কথা শিমলুগুৰি ৰাস মহোৎসৱ এতিয়া চলি আছে ৰাস আৰু লগতে মেকআপো চলি আছে আমাৰ শিমলুগুৰি ইয়াতে আহি পাইছে আমাৰ ৰিংদা আহি পাইছে ৰিংদাই ক'ব এতিয়া কেনেকুৱা লাগিছে ৰাসত আহি কেনেকুৱা পাইছে তেওঁ ক'ব এতিয়া আহক বহুত দিন হ'ল যথেষ্ট দিন হ'ল ন এনে কেনেকুৱা লাগিছে চাব পাৰিছে নাই সন্মুখৰ পৰা নেপাইছে নি ইয়াতে চাই থাকোঁতে গৈছে ন ইয়াতে চেচে ইয়াতে গোপী চাই আছে তেওঁ সন্মুখলৈ যাবই পৰা নাই বহুত ভাল লাগিছে বহুত সুন্দৰ হৈছে এবাৰ প্ৰথম মাতিছোঁ আৰু নিজেও এবাৰ প্ৰথম কালগত চৰিত্ৰটো কৰিছোঁ বহুত ভাল লাগিছে অলপ ভয়তো লাগিছিলে অলপ কাৰণ এইবাৰ প্ৰথম ৰাস কৰিছোঁ তাতে কালগত চৰিত্ৰ যথেষ্ট ভাল লাগিছে মানুহৰ বহুত সহায় পায় বহুত ভাল লাগিছে ভগবান
ৰাসখন সেইকাৰণে খুব ভাল লাগিছে বহুত ভাল লাগিছে প্ৰথমবাৰ কৰিছোঁ এতিয়া বহুত ভাল লাগিছে প্ৰথমবাৰ্ষিক ৰাসৰ আমাৰ মেইন কংসৰ অভিনয় কৰিছে আমাৰ ভাতৃ ৰাজীৱ শইকীয়া তো ৰাজীৱৰ দুআষাৰ আমি লওঁ বুলি ভাবিছোঁ কেনেকুৱা লাগিছে অভিনয় কৰি খুব আজি মানে খুব ভাল লাগিছে আপোনালোকো আহিছে সকলোৱে ৰাইজ মানে একদম বহুত জনসমুদ্ৰ হৈছে বৰ্তমান আমি বিগত 25 বছৰৰ পাছত মানে শিমলুগুৰি অঞ্চলটোত আমি প্ৰথমবাৰলৈ 25 বছৰৰ পিছত মানে প্ৰথমবাৰলৈ মানে আমি এখন ৰাস উদযাপন কৰিছোঁ আৰু যথেষ্টখিনি আমি লোকৰ মানে জনসাধাৰণৰ পৰা আমি ছাপৰ্টো পাইছোঁ ভাল লাগিছে আৰু প্ৰথমবাৰৰ বাবে কংস চৰিত্ৰ ৰূপায়ণ কৰিছোঁ ভাল লাগিছে খুব এটা সুন্দৰ চৰিত্ৰ ৰাইজে ভাল পাইছে বুলি কৈছে সেয়ে ভাল লাগিছে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ এই ৰাসভাগী আমি প্ৰত্যেক বছৰে আমি কৰি যুগ যুগান্তৰে আমাৰ চিৰযুগমীয়া অক্ষয় ধন্যবাদ থাকিল খুব ভাল লাগিলে মই কৈছোঁৱে অলপ আগত ইমান মানে সুন্দৰ উপস্থাপন ৰাসখনৰ আৰু ৰাসখনত আচলতে মই এইবাৰ এটা বস্তু বিৰাট ভাল লাগিছে যে এজন দুজন মানুহক আপোনালোকে মঞ্চত দেখে কিন্তু আৰত যে ইমানখিনি মানুহে ইমান কষ্ট কৰিছে ইমান সুন্দৰ ছেটিংছ ইমান সুন্দৰ লাইট মিউজিক ভাল দৰ্শকটো দেখিছে কিমান হৈছে ইমান সুন্দৰ এটা টিম এফৰ্ট বিৰাট ভাল লাগিলে ৰাস কৰি হয় মই বহুকেইখন নহয় আচলতে কেইখনমান ৰাস কৰাৰ সৌভাগ্য হ'ল তাৰ মাজতে এখন ব্যতিক্ৰমী ৰাস হ'ব মোৰ মনত থাকি যাব চাওকচোন এই কন্যা সন্তানটিলৈ কেনেদৰে অপলক নেত্ৰে আমালৈ চাই খিলাই হাঁহিবলৈ ধৰিছে তাই যদি তোৰ জন্মৰ বতৰা কালৰূপী কংসই পাবি জানো পৰিত্ৰাণ কন্যা বুলি তই মৃত্যুৰ পৰা না মোৰ মনে সংশয় জাগিছে ই কোনো বিপদৰ সংকেত কৰি নহয়তো এয়া সংকটৰ বিভীষিকা নহয় এয়া মুকুতিৰ পথ সত্য সুন্দৰৰ পূজাৰী আমি পৰম ব্ৰহ্মক স্থিতি দিয়া অতি মহীয়সী তুমি প্ৰিয়ে কিয় বাৰু পাহৰিছা আজি নিজক নিজেই মায়াত নিমজ্জিত হৈ ব্ৰহ্ম বাক্য কৰি উলংঘন কিয় বাৰু মুখ্য পথে কৰিছা অনাদৰ প্ৰিয়ে সেই দেৱশিশু কন্যাটিৰ বাবে নকৰা বেজাৰ অন্তৰৰ দৃঢ় বিশ্বাস মোৰ পৰম ব্ৰহ্মই অন্ধকাৰ গহ্বৰৰ পৰা পাৰ কৰি নিব আমাক দিব্যৰূপলৈ মহাৰাজ মোৰ কথা মিছা নহয় মহাৰাজ চাওক এজনী দীপলিপ কন্যা মহাৰাজ পুত্রই হোক বা কন্যায় হোক দৈবকী গর্ভজা অষ্টমহন্তা প্রাণ বৈরি মুখ দে 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 দেবকী কেঁচুৱা দে ঐ দে দেবকী কেঁচুৱা দে ঐ তই মোক আৰু মই বাধ্য নকৰাবি দে 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 কেঁচুৱা দে 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 দেবকী কেঁচুৱা দে নাই দাদা এটি কৰি তুমি মোৰ 6টি সন্তান দেখিছে তুমি হত্যা কৰিলা কিন্তু এই কন্যা সন্তানটিৰ জীৱন দান দিয়া দাদা এই পৰানো কি অপৰাধ চোৱা এয়া তোমাৰ কন্যা সন্তান এই জীৱন দান দিয়া দাদা আচল পাতি ভিক্ষা মাগিছো দাদা এই জীৱন দান দিয়া দাদা এই জীৱন দান দিয়া দাদা দান দিয়া দাদা দাদা আসল পতি ভিক্ষা মাগিস এরুতার সকমাদিনে বলল কদাপি তো বলল করে এই মূর্খ কঙ্খয় দেখ দে দেবকে কেঁচুৱা দে
তই মোক আৰু বাধ্য নকৰাবি নিদিওঁ দাদা তই মোক আৰু বাধ্য নকৰাবি সন্তান দে সন্তান দে তই মোক কি সন্তান দে তই মোক আৰু বাধ্য নকৰাবি সন্তান দে সন্তান দে তই মোক এই গৰু বজা দস্ত সন্তান প্রাণবলী আতর হবে কাছে আতর হবে কাছে এই বলিবা বহুদে আজিও যে তুমি কষ্টৰ মুক্তি দৰে চাৰিওলা শ্যাম ৰাজন এই দুই চক্ষুৰে যিদৰে চাই অনুমোল ছয় পুত্ৰৰ অকাল মৰণ ঠিক সেইদৰে আৰু চাময় আৰু এটি শীতল সমাধি চাই থাকে তেন্তে চোৱা হেৰো স্বৰ্গৰ দেৱতা চোৱা হেৰো মৰ দেৱতাৰ চক্ৰান্ত আজি কেনেদৰে এই গ্ৰন্থই ধৰিব বিনা বধ কৰি দৈৱকী বৰবদা অষ্টম সন্তান বিফল মই দৈৱ মানি নিজে নয় যদি আছে নিজে নয় ষড়যন্ত্র দেবতার ষড়যন্ত্র দেবতার ষড়যন্ত্র প্রসন্দ তাপ ব্যর্থ যে ভোজরাজ কুঙ্কুম জ্বলি গল মোৰ সৰ্ব কালুকেতু ঐ কালুকেতু কালুকেতু দিয়া মোক তোমাৰ বহুত আশ্ৰয়
ৰাণী ৰাজন মই অলপ আগতে আহিলোঁ তুমি বাছাত খুৱাই থকাৰ বাবে আমনি কৰা নাছিলোঁ ৰাণী ৰাজন ধন্য আজি নন্দৰাজ ধন্য ধন্য এই গকুল ধাম নন্দৰ দুনয়ন জোড়াই বিৰাজিছে বাছাই দেৱৰ আশীষ লৈ অপুত্ৰক নন্দ আজি কল সপুত্ৰ ৰাণী বৃদ্ধ কালত দুখুনি যশোদাৰ বুকু জোৰাই বাছা সি উধাৰিলে পাপ সাগৰৰ পৰা ধন্য হ'ল অভাগী যশোদা চোৱা ৰাণী মন্দিৰে মন্দিৰে বাজিছে দবা শংখ দেৱগণে দেৱগণে দেৱ দুমদুমি বজাই কৰিছে আনন্দৰ উল্লাস গোৱালৰ ৰজা আপুনি গোপ গোপীৰ সকলোৰে প্ৰিয় পুত্ৰৰ জন্মৰ বতৰা পাই আজি গোৱালিপাৰাত উল্লাসে পৰিছে ভৰি ৰাণী ৰাজন চোৱাচোন ঋষিশ্ৰেষ্ঠ গৰ্গমুনি আমাৰ গৃহে আগমন যোৱা যোৱা ৰাণী তুমি মুনিবোৰৰ শুশ্ৰূষাৰ ব্যৱস্থা কৰাগৈ ভাল ৰাজন মুনিৰাজ আহিলে ৰামধন তুমি মুনিবৰৰ বাবে যোগাৰ কৰা আনিছোঁ 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 দিয়া ৰামধন আহা ৰাণী हरि ओम तत्सत हरि ओम तत्सत हरि ओम तत्सत আহক মুনিবর আপোনাৰ আগমনে পবিত্ৰ কৰিলে আজি নন্দৰ গৃহ নন্দৰ যশোদাৰ প্ৰণিপাত গ্ৰহণ কৰক মুনিবৰ জীব জীব চিরঞ্জীব দিয়া যশোদা আহক মুনিবৰ মুনিবৰ ইয়াতে আসন গ্ৰহণ কৰক ভাল রাজন